নমস্কাৰ মৰমৰ ভাই ভণ্টি আৰু বন্ধু বান্ধৱীসকল। মই আজি আসাম পুলিচ তথা অসম আৰক্ষীৰ যিসকলে ভাই ভণ্টি উঠি অহা নৱপ্ৰজন্মৰ যিসকল নিবনুৱা ভাই ভণ্টি তথা বন্ধু বান্ধৱীসকল ডিফেন্সৰ চাকৰি নাইবা আসাম পুলিচ এবি ইউবি কনষ্টেবলত আগ্ৰহী ভাই ভণ্টিসকলৰ জ্ঞাতাৰ্থে আজি এখন ভিডিঅ' বনোৱা হৈছে। গতিকে ভিডিঅ'খন গোটেই চাই থাকক। তো আজিৰ বিষয়টো হ'ল যে ধৰি লোৱা মই এজন ষ্টুডেণ্ট, মেট্ৰিক পাছ কৰিলোঁ। মেট্ৰিক পাছ কৰাৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলোঁ। এতিয়া মই কলেজো কৰিম আৰু ডিফেন্সৰ কাৰণে বিভিন্ন কম্পিটিটিভ এক্সামৰ কাৰণে তৈয়াৰী চলাম। প্ৰথমত মই যদি এজন পুলিচ তথা অসম আৰক্ষীত যাম বুলি ভাবিছোঁ, তেতিয়াহ'লে আপোনাৰ আজিৰে পৰাই মনত এটা জোচ ল'ব লাগিব যে মই পুলিচ হ'ম। সেইদিনাৰ পৰাই আপোনাৰ থিংকিংটো একদম চেঞ্জ কৰিব লাগিব যে মই আগত এনেকুৱা ধৰণৰ কোনোবাই এনেকুৱা আছে যে মই পঢ়িলোঁ, ভালকৈ পঢ়া নহ'ল, ভালকৈ কৰিম বুলি ভাবিছিলোঁ, কিন্তু মোৰ ৰিজাল্টটো অলপ বেয়া হ'ল, নাইবা প্ৰথমত এবাৰ ফেইল কৰিলে, তাৰপিছত আকৌ এক্সাম দিল, আকৌ পাছ কৰিলে। কিন্তু এনেকুৱা ষ্টুডেণ্ট দেখা পোৱা যায় যে আমি দেখিবলৈ পাওঁ যে বিভিন্ন ধৰণৰ ষ্টুডেণ্ট দেখা পোৱা যায়। কথাটো হ'ল যে পাৰ্চেণ্টেজ ভেলু আছে, কিন্তু পাৰ্চেণ্টেজ পোৱাৰ পিছত বহুত ছাত্ৰ ছাত্ৰী পিছলৈ দেখা পোৱা যায় যে বেকাৰ। কাৰণটো হ'ল যেতিয়া এজন ষ্টুডেণ্ট পাৰ্চেণ্টেজ পায় নাইবা স্কুটি পায়, পাৰ্চেণ্টেজ পোৱাৰ পিছত স্কুটি পায়, তেতিয়াই তেওঁলোকৰ মনত ধাৰণা আহে যে মই পঢ়া শুনাত ভাল। কিন্তু আন এজন ষ্টুডেণ্ট যেনেকুৱা ছেকেণ্ড ডিভিজনত পাছ কৰা ষ্টুডেণ্ট এজন মনত এটাই থাকে যে মই ছেকেণ্ড ডিভিজন পাইছিলোঁ, যেনে তেনে পাছ কৰিলোঁ, এতিয়া মই আসাম পুলিচ নাইবা বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত তৈয়াৰী চলাম। সেইসকল ইয়াত দুটা কথা আছে, এজন হ'ল ভাল পাৰ্চেণ্টেজ পোৱা আৰু আনজন হ'ল ছেকেণ্ড ডিভিজনত পাছ কৰা। লাষ্টত দেখিবলৈ পোৱা যায় যে যিজনে ছেকেণ্ড ডিভিজন পাইছে তেওঁ এটা চাকৰি কৰি আছে, আৰু যি ফাৰ্ষ্ট ডিভিজন পাইছে নাইবা লেটাৰ পাইছে ভাল পাৰ্চেণ্টেজ, তেওঁ বেকাৰ। এনেকুৱা হোৱাৰ কাৰণটো হৈছে যে আমি দেখিবলৈ পাওঁ যেতিয়া এজন ষ্টুডেণ্টে ভাল পাৰ্চেণ্টেজ পায়, তেওঁৰ এটা মনত এটা অহংকাৰ আহে যে মই পাওঁ, মোৰ পাৰ্চেণ্টেজ ভাল, মই পঢ়াত ভাল। কিন্তু এইটো কথা নহয়। কথাটো হ'ল মই পাওঁ আৰু পাব লাগিব, এনেকুৱা এটা মনত থিংকিং থাকিবই লাগিব, তেতিয়াহ'লে জীৱনত সফল হ'ম। লাষ্টত যিজনে ছেকেণ্ড ডিভিজন পাইছিলে নাইবা অলপ পাৰ্চেণ্টেজ কম, তেওঁ এতিয়া বৰ্তমান চাকৰি কৰি আছে নাইবা তেওঁ আগবাঢ়ি গৈছে। এইটো কথা হ'ল যে মেইন হ'ল থিংকিং। যিজনে ছেকেণ্ড ডিভিজন পাইছে তেওঁৰ মনত এটাই আছিল চিন্তা ভাৱনা যে মই ছেকেণ্ড ডিভিজন পাইছোঁ, মই তাতকৈ অলপ কম পাওঁ, মই ভালকৈ পঢ়িব লাগিব। লাষ্টত সেইজন গৈ অশেষ চেষ্টাৰ ফলত সেইজনে লাষ্টত গৈ সফলতা অৰ্জন কৰে। এনেকুৱা নহয় যে চাকৰি পালে জীৱন সফল হ'ব। মই অনলি চাকৰিৰ ক্ষেত্ৰত কোৱা নাই এইটো কথা। এজন ছেকেণ্ড ডিভিজন পোৱা ল'ৰা নাইবা ছোৱালী আৰু এজনে ভাল পাৰ্চেণ্টেজ নাইবা ভাল ৰিজাল্ট কৰা ল'ৰা নাইবা ছোৱালী এজনৰ মাজত বহুত পাৰ্থক্য দেখিবলৈ পোৱা যায়। যিয়ে তাৰ ভিতৰত অলপ